এতিয়া আমি ওলাইছোঁ। তো আমি চিৰাপতি এখন পূজা চালোঁ, সোমালোঁ। সৰু সৰুকৈ পাতিছে কিন্তু বহুত ধুনীয়াকৈ পাতিছে দেখিছে। আৰু গণপতি বাপ্পাও বহুত ধুনীয়াকৈ বহি আছে এয়া। তো আমি ওলাই গৈ আছোঁ এতিয়া পূজা চাই কিনি। এইফালে এতিয়া আমি চিৰাপতিৰ ফালে সোমাম। এয়া 2 নম্বৰখন পূজা চিৰাপতিতে হয়। এয়া ধুনীয়াকৈ গণপতি বাপ্পা বেটি প্ৰসাদ দি দিওঁ। এরা নিজে নিজে খাই আছে লাগে पैसा भी नहीं देगा। बच्चा हम लोग को दो, पैसा दी नहीं देगा। जाओ जाओ जल्दी जाओ। প্ৰসাদ দিবলৈ পাহৰি গৈছে আৰু নিজৰ মাজতে ব্যস্ত। তাৰপিছত প্ৰসাদ চসাদ পালোঁ। এয়া খিচিৰি খাব লৈছোঁ। খিচিৰিখিনি নকওঁ বহুত ধুনীয়া বনাইছে আৰু বহুত আমি চবেই মিলি কিনে আৰু একগোট হৈ ধুনীয়াকৈ খাইছোঁ। এয়া খালি বহুত জ্বলা। এয়া মোৰ বৌ আৰু বৌ ছোৱালী শিল্পী, লগৰজনী নামো শিল্পী হয়। আমি চবেই একেলগতে আহিছোঁ। এয়া দেখিছে। আকৌ আমি আহি থাকোঁতে আকৌ ওচৰতে মানে আপোনাৰ প্ৰসাদ বিলাই আছে। এয়া পায়স দিলে। পায়সখিনি ইমান টেষ্টি কি ক'ম। গাইজ ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। অফিচৰ পৰা আহি বাহিৰে পূজা চাই আছোঁ। তো অলপ দেৰি ৰখিলোঁ। শিল্পীহঁতে দোকান গৈছে কিবা কিবি আনিবলৈ, চিপছ। তো আমি আহি থাকোঁতে বৰবজাৰ এখন পূজা চাবলৈ সোমালোঁ। দেখিছে কিমান ভিৰ আপোনাৰ ইয়াত মানুহৰ সমাগম। খিচিৰি খাইছে, পূজা চাইছে আৰু আপোনাক ভিতৰলৈ লৈ যাওঁ। খালি বহুত ভিৰ নহয়, অলপ ৰখিছোঁ। এয়া দেখিছে ভিতৰলৈ সোমালোহি। ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে নহয়, দেখিছে ধুনীয়াকৈ ফুলেৰে সজাইছে। ফটো ভাল লাগিব ন। আমি অলপ বাৰু এনেই ভিডিঅ' চিডিঅ' কৰিলোঁ, ফটো চটো মাৰিছোঁ। পালোহি জনন গলি। দেখিছে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে লাইটেৰে, একদম পূৰা ৰঙা নীলা হালধীয়া, একদম নক'ব আৰু মানে ইমান ধুনীয়া পেণ্ডেল দিছে নহয়, পূৰা বাঁহেৰে সাজাইছে একদম। দেখিছে বাঁহ পাতি ধুনীয়াকৈ তৈয়াৰী কৰিছে পেণ্ডেলটো। আৰু ভিতৰত আছে একদম আপোনাৰ ডলা চলা দি ধুনীয়াকৈ বনাইছে, ডিজাইন কৰিছে, ডেক'ৰেশ্যন কৰিছে। এয়া আৰু আমাৰ বাবা ইমান ধুনীয়া দেখিছে গণপতি বাপ্পাক। এয়া দেখিছে। তাৰপিছত আহিলোঁ আৰু পূজা চূজা চালোঁ। দেখিছে ইমান ধুনীয়া ধুনীয়া বস্তু দেখিছে, লাইট চাইট বেলুন কিবা কিবি। তো গাইজ মই এইমাত্ৰ ঘৰ আহি পালোঁ। বহুত ভাগৰ লাগিছে। অফিচৰ বাহিৰে মই পূজা চাব গ'লোঁ ঘৰৰ মানুহখিনিৰ লগত। তাতে ৰখি আছিলে আচলতে। তো এতিয়া মই অলপ দেৰি চেঞ্জ কৰি লওঁ, কাপোৰ চাপোৰ মানে ফুৰি লওঁ আৰু মুখ চুখ ধুই লওঁ। তাৰপিছত মই আকৌ লগ পাই আছোঁ আপোনালোকক। আজি কি ৰান্ধিম আপোনালোকক ক'ম, ঠিক আছে চাই। এতিয়া মই মুখ চুখ ধুলোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। তো আপোনালোকক মই ইণ্ট্ৰডাকশ্যনটো দিয়া হোৱাই নাই। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোৰে কি খবৰ আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। মই এটা ভালেই আছোঁ। পূজা চূজা চাই আহিলোঁ। তো আমাৰ তিনিচুকীয়াৰ পূজা ভাল হৈছে, বহুত পূজা পাতিছে এবাৰ। তো গলি চবতে পূজা পাতিছে। তাৰে মই গোটেইবোৰ নাই চোৱা, কাৰণ মানে ইমানখিনিতো চাব নোৱাৰি ন। অফিচৰ পৰা বাহিৰে আহি কিনি আকৌ পূজা চোৱাটো ধেমালি কথা নহয়। কিন্তু তাৰপাছত মই গ'লোঁ 2-3খনমান চালোঁ আৰু তাৰে অকণ ভিডিঅ' কৰিলোঁ, আপোনালোকে চাব। আৰু আজি ৰাতি সাঁজটো কি বনাম তাকে আপোনালোকক দেখাম বাৰু। তো চাই থাকিব, স্কিপ নকৰিব। আশা কৰোঁ সকলোৰে ভাল লাগিব বুলি। গাইজ আজি বনিব খাচী মাংস। আজি খাচী মাংস বনাম। মজা। এতিয়া এইখিনি ধুই লওঁ ভালকৈ, দেখাই আছোঁ। পিঁয়াজ আৰু আলু ৰেডি কৰি দিলোঁ, কৰা হৈ গ'ল। এতিয়া বনাম আৰু বাকী কি মছলা পাতি দিব লাগিব এইখিনি ৰেডি কৰি লওঁ।
গোটা জিৰা গোটা ধনিয়া সেইখিনি মই অকণমান ভাজি লৈছোঁ ভাজিখিনি পিচি দিম মানে আচলতে পিছা মছলাটো বেছি টেষ্ট কৰে খাচী মাংসটো এয়া আপোনালোককতো জনা হোৱা নাই মাংসখিনি মই বনোৱা নাই মানুহজনে বনাইছে এয়া দেখিছে পূৰা মছলা চছলা দি একদম মজাছে বনাইছে বাৰু বলকচোন টেষ্ট কৰিহে জনাম কেনেকুৱা হয় ন এনেই গাইজ দেখিছে মাংস ৰেডি এতিয়া মই টেষ্ট কৰিম কেনেকুৱা হৈছে আপোনালোকক জনাম মাংসটো মই বনোৱা নাই আপোনালোকক কৈ দিছোঁ হাজবেণ্ডে বনাইছে তাক মই খালি চব ৰেডি কৰি দিলোঁ সি বনালে গাইজ মই এতিয়া টেষ্ট কৰোঁ আপোনালোকক জনাম কেনেকুৱা হৈছে দেই দেখিছেনে কালাৰটো খালি বহুত ধুনীয়া হৈছে ন এয়া আপোনাক ষ্টাৰ্ট কৰোঁ খাওঁ মজা ইয়াত মাংসত অমিতা দি দিছিলে অমিতা এডোখৰ আছিলে অমিতা দি আছিলে মজা বনাইছে মই আজিলৈকে খাচী মাংস বনাই পোৱা নাই সঁচা কথা ক'ব গ'লে মানুহটোৱে বনায় আৰু আমাৰ ঘৰত ইমানকৈ অনাও নহয় মাংসটো খাচী মাংস মজা আপোনালোকক দিছোঁ খাওক নিমখ চব জোখত মাংসটোৱে বহুত ধুনীয়া মাংস বনায় খাচী মাংসটো বহুত ভাল বনায় গাইজ কেনেকুৱা লাগিলে ক'ব জনাব আশা কৰোঁ সকলোৰে ভাল লাগিলে বুলি ভিডিঅ'টো চাই আৰু যদি ভাল লাগে আপোনালোকৰ মৰম আগবঢ়াব এটা ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰি আৰু কমেণ্ট কৰিলেতো বহুত ভাল পাওঁ তো প্লিজ কমেণ্টো কৰিব আৰু যদি এই খাচী মাংসৰ ভিডিঅ'টো লাগে যদি ৰেচিপিটো লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু মানুহজনক কম খাচী মাংসৰ ৰেচিপিটো বনাবলৈ মানে ভিডিঅ'টো বনাবলৈ তো দিম আপোনালোকক জনাম আৰু সকলো ভাল লাগিলে বাই বাই গুড নাইট